কৰি শুনিছিলো মই তোমাৰ বিয়াৰ গাড়ীখন দি পঠাই দিলোঁ বেয়া লাগিব আপোনাৰ ভিডিঅ'টোত যে মই গাড়ীখন মানে মোৰ বুলেৰোখন বিকিম বুলি তো দাদাহঁত আহিছে মানে দাদাহঁতে গাড়ীখন মানে নকওঁ কিমান দামত কিনিছোঁ কাৰণ তেওঁলোকক বিকিবলৈ দিগদাৰ হ'ব নাই তো সেইকাৰণে গাড়ীখন মানে বিকিটো বেয়াই লাগিছে বহুত দিন থাকিলে মোৰ 4 বছৰ দিন লগত থাকিলে কিনিছিলোঁ কাম ব্যৱসায় কৰিম বুলি কিন্তু ব্যৱসায়টো কৰিব নোৱাৰিলোঁ যিহেতু এনেই পৰি আছে আকৌ নেক্সট বছৰতো আপোনাৰ হেৰি ইঞ্চুৰেঞ্চ পলিউশ্যন কৰিবলগীয়া হয় পলিউশ্যনটো নাই বেছি নহয় ইঞ্চুৰেঞ্চ টেক্স যিটো মানে পকৰ ফাটি যায় তো সেইকাৰণে গাড়ীখন গাড়ী বিকি দিছোঁ তো আমাৰ দাদাহঁতে নিব লাগিছে দাদাহঁতৰ ঘৰ ক'ত দাদা যোৰহাটৰ পৰা গাড়ী আনিব লাগিছে এতিয়া গাড়ীখন মোৰ ঘৰত লক্ষীখন লৈ যায় ন আমাৰ ঘৰতো লক্ষী অকণমান হওক এতিয়া পইচা পাতি লৈ ল'লোঁ মানে আধা পইচা একাউণ্টত মাৰিলে চাইন টাইন মাৰি দিলোঁ এয়া চাইন টাইন মাৰি মেলি এতিয়া গাড়ীখন বিদায় দিবলৈ আহিছে গাড়ীখনে উলিয়াই আনিছে যাকে যায় দেই একদম দুইটাক নিদিবি আৰু কাৰণে গাড়ীখন উলিয়াই দিছোঁ বস যোৱা যাব গাড়ীখন দি পঠাই দিলোঁ বেয়া লাগিব এইটো আমাৰ আমগুৰি তেল ডিপু মানে গাড়ীখন আগবঢ়াই দিলোঁ অকণমান আমগুৰিলৈকে মনটো বেয়া লাগিছে তাইতো নিদিবি আৰু মানে গাড়ীখন অকণমান চাই যাওঁ বুলি মানে আপোনালোকক দেখাই দিছোঁ মানে বহুত দিন থাকিলে লগত কিবা এৰি দিলে বেয়া লাগিছে মানে দুটাক নিদিবি আৰু দেই যাকে যা যে বিশ্বকৰ্মা মানে বিশ্বকৰ্মাটো পতালৈকে থলোঁ আৰু বিশ্বকৰ্মা পাতি মেলি লাহেকৈ নিয়ম কানুন কৰি পঠিয়াই দিলোঁ যাকে যা দেই কৃষ্ণ য'তে থাকক ভালকৈ থাকিবি আৰু ৰাতিপুৱা শুই উঠি একদম পূৰা বৰষুণ মানে একদম কি ক'বা এই কুকিক মানে স্কুলৰ পৰা থৈ লৈও আহিলোগৈ আজি মানে যিহেতু বৰষুণ ল'ৰা ছোৱালী নাই বেছি টাইম নাথাকিলে তাই ধৰি লোৱা এঘণ্টা 1.5 ঘণ্টামান থাকিলে আৰু বেয়াও লাগিছে মানে কি হ'ল কালি গাড়ীখন মানে মই আমগুৰিলৈকে মানে ড্ৰপ কৰিব গৈছোঁ মানে ইমান বেয়া লাগিছে আৰু কালি ৰাতি হৈ গ'ল সেইকাৰণে ভিডিঅ' চিডিঅ' ইমান কৰিব নোৱাৰিলোঁ যিমানটো পাৰোঁ সিমানটো দেখালোঁ আপোনালোকক তাৰপৰা আজি চাইছোঁ গাড়ীখনৰ মানে ইয়াতে সোমাই থাকে গেছটো কিবা খালী লাগিছে মানে কিছুমান মানে বহুত দিন থকা বস্তু এটা পটককৈ যদি নাইকিয়া হৈ যায় যিকোনো বস্তু হওক মানে যিকোনো বস্তুৱে হওক বা বহুত দিন যদি আপুনি ইউজ কৰি থাকে বা নাইকিয়া হৈ যায় পটককৈ মানে কিবা বেয়া মানে কিবা এটা যে নাই যে তেনেকুৱা লাগে নাই সেইকাৰণে মোৰ তেনেকুৱা লাগি আছে আৰু একো নাই তো মই আপোনালোকক কৈছিলোঁ নেক্সট ভিডিঅ'ত যে মই সেইখন বিকি দিলে মানে এইখন মানে মই ইনষ্টলমেণ্টটো গোটেইটো মাৰি দিম বুলি তো তাকে যাওঁ ডিলাৰলৈ কি হয় কি নাই নাজানো পাতি মেলি চাওঁগৈ কিমানটো দিব পাৰোঁ কি নাই আৰু মানে কি হ'ল মই ভিডিঅ'টোত কৈছিলোঁ যে এখন বিকিম বুলি মই ভিডিঅ'টো মানে আপলোড দিবলৈ পোৱা নাই মানে ফোন কৰিলে যে তোমাৰ গাড়ীখন মানে মই ফেচবুকত দি থোৱা আছিলে বিজনেছ এপছটো মানে ফোন কৰিছে যে মোলৈ মই গাড়ীখন চাবলৈ গৈ আছোঁ তো মোলৈ আহক তেওঁৰ গাড়ীখন পচন্দ হ'ল মই যিটো দাম কৈছিলোঁ মোৰ সেইটো দামতে পাই গ'লোঁ গাড়ীখন মানে মই যিটো কৈ আছিলোঁ মানে তেওঁলোকে কেজে নকৰিলে সেইটোতে দি দিলে তেওঁ পচন্দ হ'ল চাগে কিবা কিবি তো ময়ো ভাল পালোঁ সেইকাৰণে পঠিয়াই দিলোঁ আৰু আমাৰ ইয়াত দুটামান বেপাৰী আছিলে মানে চাবলৈ আহিছিলে এনেই চাই পিনি এইটো দিবহি সেইটো দিবহি মানে কিনিব নোৱাৰে গম পাইছেনে আহিলে দুদিন তিনিদিনকৈ আহিছে মোক ক'ব তই গাড়ীখন লৈ আহ মই দিম মানে থাৰ্ড ক্লাছ বেপাৰী হয় মানে কিছুমান বেপাৰী থাকে যে আপোনাৰ ল'ব নোৱাৰে এনেই এইবোৰ মোক ভাবিছে আৰু মই দামটো উঠাই থৈ যাম সি বিকিব নোৱাৰিব লাষ্টত মোকে বিকিব সেই তেনেকুৱা থাৰ্ড ক্লাছ বেপাৰী কিছুমান আছে আপোনালোকক পাইছে চাগে আৰু মাজত দেলালি সোমাই থাকে তেনেকুৱা মাজত হেৰি নকৰোঁ মানে ফোন কৰিলোঁ তহঁতি ল'ব নোৱাৰোঁ আৰু মোক এনেকৈ ডিষ্টাৰ্ব কৰি নাথাকিবি মানে তেহেঁতি মানে ল'ব নোৱাৰে মানে এনেই মানে মানে গম পাইছেনে আমাৰ ঘৰৰ ওচৰৰে দুটামান বেপাৰী আহিছিলে মানে বম মানে তেহেঁতে কাম ল'ব নোৱাৰে মানে হেভিয়ে মানে এনেই 1-2 মানুহৰ ভিতৰত কাৰোবাৰ কৰি থকা মানুহ সেইকেইটাই মানে ইমান দামী গাড়ী কিনিব নোৱাৰে মানে দামী বুলি ক'ব মানে সেইকেইটাও হেৰি নহয় মানে মই তেহেঁতি মানে মোক 2-3 দিনকৈ চটুৱাই যাব সেইকাৰণে মই কথাটো কৈ দিছোঁ আপোনালোকেও তেনেকৈ কিছুমান বেপাৰী আহিব পাৰে কিবা বিকে চবৰে বিকা কিনা হৈ থাকে লাইফত জীৱনত আপোনালোকৰ সপাই চাই চিতি চব যিকোনো কৰিব তো বাইদেউ এইখনৰ ইনষ্টলমেণ্টটো মাৰি দিওঁগৈ বহুত শান্তি হ'ব মানে বিকি দিয়াত ইনষ্টলমেণ্ট মাৰি দিয়াৰ পিছত মানে কৃষ্ণ মানে মাহে মানে ভাল ডাঙৰ এমাউণ্টে দি আছিলোঁ এটা চকীদাৰ এটা দৰমহা দি আছিলোঁ মই এইখন গাড়ীত মানে হৈ যোৱাৰ পিছত চিন্তা নাই আৰু লাহেকৈ চেটেল হৈ যাব মই তেতিয়া বেলেগ কামো কৰিব পাৰিম সেইকেইটা পইচা এইখন গাড়ীত দিওঁগৈ গৈ পিনে আপোনালোকক দেখাই দিম মই যিমান পাৰোঁ
আমাৰ মায়ে যায় নামঘৰলৈ তুমি থাকিবা দেই মোবাইল লাগে তাক আৰু এটা খবৰ আছে ভাল খবৰ মানে কি হ'ল আপোনালোকে মই বহুত দিনতে কৈছিলোঁ মোৰ গান এটা ৰিলিজ দিম বুলি যে গানটো অলৰেডি হ'লেই আৰু 99% হ'ল ভাবিছোঁ কাইলৈ 6-7টাৰ মাজতে ভিডিঅ'টো গানটো আপলোড দিম বুলি মানে ব'লক মই আপোনালোকৰ গাড়ীতে চব শুনা আৰু যিজনে গাইছে তেওঁকো লৈ যাম শিৱসাগৰলৈকে তেওঁ কিবা কাম আছে বুলি কৈছে শিৱসাগৰ মানে ভিডিঅ'ৰে কিবা কাম আছে তেওঁ সোমাই থৈ যাম মই যাম ডিলাৰলৈ ব'লক তেওঁৰ মুখে অকণমান গান এটা শুনিব বা নহ'লে গাড়ীটো লগাই দিম ঘৰৰ পৰা আহি পিনি মই বেংকত সোমালোঁ বেংকৰ পৰা মানে কি হ'ল এতিয়া বেংকত আধা পইচা থ'লোঁ আধা পইচা আপোনাৰ ডিলাৰত গৈ পিনি ইনষ্টলমেণ্ট মাৰিলত ফোন কৰিছিলোঁ তাৰপৰা মই কৈছিলোঁ মোৰ গানটো যে ৰেডি হৈ আছে বুলি সেইটো চাওক মানে এইটো ভিডিঅ' আপুনি কাইলৈ ইভিনিং 7টামানত পাই যাব মানে কাইলৈ 7টা বজাত দিম বুলি ভাবিছোঁ গানটো অলপ শুনি যাম মই আগতো আপোনালোকক শুনাই আছিলোঁ গানটো কিন্তু এতিয়া পূৰা ফুল্লি গানটো পাই গ'লোঁ 4 মিনিট 35 ছেকেণ্ড গানটো অকণমান শুনাই দিছোঁ গোটেইখন ভিডিঅ'টো শুনিব কাইলৈ হ'ব এতিয়া গৈ থাকোঁ গানা কৰি শুনিছিলোঁ মই তোমাৰ বিয়াৰ কথাটি গানা কৰি শুনিছিলোঁ মই তোমাৰ বিয়াৰ কথাটি আজি নতুন কথা এটা ক'বলৈ আহিলোঁ নতুন কথা মানে ভাল কথা মানে কি হ'ল গান এটা আমাৰ চেনেলত আজি ধৰি লওক 7টা বজাত মানে ভিডিঅ'টো আজিয়ে চাই আছে আপুনি আৰু আজি 7টা বজাতে ভিডিঅ'টো আপলোড হ'ব আজি মানে পূৰা 7টা বজাত গানটো মানে কালি মোৰ মানে আহোঁতে দেৰি গ'ল আৰু বেংকত সোমালোঁ তাৰপৰা গৈ পিনি ডিলাৰত গৈ এনেকুৱা হুবু হ'ল নাই সিটো ডিলাৰৰ পৰা আকৌ গৈছোঁ বেংকলৈ বেংকৰ পৰা পইচা ফোন কৰিছে কিবা কৰিছে মানে দৌৰি ফুৰে মানে ভিডিঅ' মাথা মগজে অহা নাই হ'ব নহ'ব কৈছে যে বোলে আগৰ এইটো ইনষ্টলমেণ্টটো কাটি দিব পাৰে তোমালোকৰ মোৰ মাথাটো বেয়া গৈছে আকৌ ইনষ্টলমেণ্ট কেলৈ কাটি দিলে মই পইচাটো গোটেইটো ক্লিয়াৰেঞ্চ কৰা কথাই নাথাকিব তাৰপৰা পিছত মানে বহুত দেৰি কৰাৰ পিছত মানে হ'লগৈ ৰাতি 7টা বাজিছে মানে কি 4টা বাজিছে মানে ঘৰৰ পৰা 7টা বাজিলে মই সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোৱেই আৰু মোবাইলটো 4% নে 5% চাৰ্জ আছিলে সেইকাৰণে কৰিব নোৱাৰিলোঁ তাৰপৰা এতিয়া মানে কুকিক স্কুললৈ লৈ আহিছোঁ ন কুকিক স্কুললৈ লৈ আহি মানে ভাবিছোঁ মানে ভিডিঅ'টো কৰি যাওঁ মানে কি আৰু নতুন ভিডিঅ' পাই থাকিব মানে মই নতুন ভিডিঅ' কি দিম বুলি ভাবিছোঁ মই নিজে মাক হ'লোঁ যে মোৰ লগৰবিলাকেও মানে মাক হৈ মানে ডিপ্ৰেশ্যনত কিছুমান গুচি যায় মানে সেইটোৰ ওপৰত অলপ মানে 3 মাহ আমনি কৰিবই সেইটোৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ নতুন ভিডিঅ'ত কেনেকৈ কি আমনি কমিব দি আছোঁ মই কি আইডিয়া লগাইছিলোঁ পাৰিম নাই বাৰু মই ভিডিঅ'টো আগবঢ়াই নিবলৈ আৰু আজি নতুন গানটো চাব কিন্তু দেই আৰু ইনষ্টাগ্ৰামত তুমি লাইভ আহিবা ইনষ্টাগ্ৰামত আহি আছোঁ আজি লাইভ একদম পুৰা আমাৰ ইয়াত পাই গ'লোহি কুকি মেডামৰ স্কুল ইয়াত স্কুলত মানে আহি ভাল পায় মানে তাই কি হৈ গ'ল স্কুলত আহি সৰু ল'ৰা ছোৱালীৰ লগত গম পায়নে সেই সৰু ল'ৰা ছোৱালী হৈ খেলি থাকিব ফোন মাৰিলেও ফোন নকৰে বহুত ভাল লাগে স্কুললৈ আহি 8585 নং লুণপ্ৰিয়া প্ৰাথমিক বিদ্যালয় ঠিক আছে আৰু মই যাওঁ মানে গাড়ীখন ধুবলৈ গোটেই গাড়ীখন যেনি তেনি লেতেৰা এইবোৰ দেখিনে কেনেকুৱা পাত বোকা হৈ আছে গোটেই গাড়ীখন ধুই আনো কমপ্লিট ধুই আনোগৈ মানে এই কালি বৰষুণ দি দিলে আমি গোটেই পৰা ল'ৰা গৈছিলোঁ যে শুকাই মানে একেবাৰে কিবা হৈ গ'ল তো আপোনালোকে ভিডিঅ'টো চাওক মানে কি হ'ল মই ভিডিঅ'টো বেছি দীঘল নাই কৰা মানে কি হ'ল এইটো ভিডিঅ'টো মই অকল ইনফৰ্মেশ্যন দিব মানে কি পটককৈ ভিডিঅ'টো মোক ফোন কৰি গ'লে যে ভিডিঅ'টো আপোনাৰ গানটো মানে গানটো আপোনাৰ হৈ গ'ল তো আপুনি দিব পাৰে মই আপোনাক দিছোঁ মানে তো সেইকাৰণে পটককৈ চাওক আৰু মই কুকিং স্কুলত থ'ল মেলি আহিলে মোৰ গাড়ী ধুগে আজি মানে ভিডিঅ'টো নবনাওঁ ভিডিঅ'টো মই আপুনি এডিট কৰি পিনি আপলোড দিওঁৱেই মানে এতিয়া লগালগ দিওঁ আৰু সেইকাৰণে কৈছোঁ ভিডিঅ'টো ইমান দীঘল নকৰোঁ চাওক আৰু ভিডিঅ'টো ভাল পালে কি পালে এই ভিডিঅ'টো ইমান গুৰুত্ব হোৱা নহয় খালি মই এটাই গুৰুত্ব হয় মানে এইটো কাৰণ যে মই গান এটা আনি আছোঁ আপোনালোকৰ মাজত বিয়া গান বিয়া এইটো ভাদ আহিন মাহত বিয়া আহি আছে আপোনাৰ বিয়া লগাব বুলি আশা থাকিলে যাতে মই ক'ৰবাত গ'লে বিয়া আছে শুনিলে যাতে মোৰ গানটো লাগি আছে